Hello friends, welcome to my YouTube channel P.K Assamese blog. আজি আকৌ নতুন এটা ভিডিওৰ মাজেৰে আহি আছো পুনৰ সো ভিডিওটো একেলগে চাই থাকক। হাই ফ্ৰেন্ডছ, গুড মৰ্নিং। ৰাতিপুৱাই ক'ত আছো দেখিছে? নদীৰ পাৰত আছো। বহুত মজা লাগিছে নদীৰ পাৰত ৰাতিপুৱা। তাৰপা এতিয়া নদীখন অলপ চাম, মজা লাগিব। কেনেকুৱা লাগিছে নদীখন এবাৰ চাওকচোন, কি ধুনীয়া লাগিছে। অ' মা গো, মজা লাগিছে। এইফালে এইটো দ্বীপটো খহি এদাই। তাৰপৰা এইফালে আছে নদীখন, মজা লাগিছে। এবাৰ নামি যাম তলত, কেনেকুৱা লাগে নামি যাম। দেখিছে সাউফালে ইমান ধুনীয়াকৈ চৰাই চিৰিকটি ৰাতিপুৱা টাইমত চিঞৰি আছে, মজা লাগিছে। সাউখিনি দেখিছে নহয়, নেদেখিব, মজা লাগিছে। ইমান ধুনীয়াকৈ চিঞৰি আছে, ইমান ধুনীয়া হাবিখনত। নামি আহিলোঁ হা, মোৰ লগত ভাইটি আছে, নামি আহি আছোঁ নদীখনত। এতিয়া আমি সিপাৰে যাম, সেই দ্বীপটোত তাত যাম। এইবোৰ পানী আছে অলপ, ইমানো নাইকিয়া নহয়, দ আছে পানীখিনি। ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা বতাহ মাৰিছে, কি মজা লাগিছে। অ' मछली মজা লাগিছে, মজা লাগিছে। ধুই দিলোঁ মুখখন ঠাণ্ডাত, মজা লাগিলে গৰম পানী ধুই Shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Sorry dear friends, ইফালে যাম বুলি ভাবিছিলোঁ, যাব নোৱাৰোঁ। পানী ইমান দ, চাওকচোন। মানে কি ক'ম আৰু, পেণ্ট তিতি গৈছেগৈ। এইবোৰ চাওক, পেণ্ট মানে তিতি গৈছেগৈ। চ' ইফালে যাব নোৱাৰোঁ, বহুত দূৰ আছে। আজি নাযাওঁ। সেইফালে জয়পুৰ দলংখন আছে, দেখিছে নহয়? জয়পুৰ দলংখন অকণমানকৈ দেখিছে চাগে। তো সেই দলংখন যাম। আৰু নেপকো দলং বুঢ়ী দিহিং ইককলা মৰমীয়াল টিপাম ফাকে বৌদ্ধ বিহাৰ আমাৰ মজা ফাকিয়াল। ফ্ৰেণ্ডছ, এতিয়া দেখাম নেপকো দলং, তাৰপিছত দেখাম ইককলা, তাৰপৰা দেখাম বৌদ্ধ বিহাৰ। ভিডিঅ'টো চাই থাকা। গৈ আছোঁ। এতিয়াতো সিফালে যাবই নোৱাৰিলোঁ, সেইটো কাৰণে এতিয়া নৈয়ে পাৰে গৈ থাকিম, মানে নদীৰ মাজতে আৰু পানীখিনি পাৰত। চ' সেই দলংখনৰ ওচৰত যাওঁ, এতিয়া গৈ থাকিম। ইয়াত বহুত চিচাৰ ভঙা আছে হা, বহুত চিচাৰ ভঙা আছে। এই গোটেই চিচাৰ ভাঙি পেলাই মেলি থৈ দিয়ে আৰু নদী পাৰত। ইমান মজা লাগিছে। ইয়াত আগত ইমান ধুনীয়া ৰাতিপুৱা সময়ত চৰাই আহিছিলে, মানে কি চৰাই, এইবোৰ দেওহালী হাঁহ নে কি, দেওহাঁহ বুলি কৈছে, দেওহাঁহ। তো সেইবোৰ চৰাই ৰাতিপুৱা ইয়াত পৰিছিলেহি, ইমান ধুনীয়া লাগিছিলে। ক'ত গ'ল না চৰাই, দেখিও নোপোৱা হ'লোঁ আজিকালি। ৰাতিপুৱা টাইমত আগত কিমান ধুনীয়া লাগিছিলে আহি, মানে কি ক'ম, বহুত ধুনীয়া লাগিছিলে। এতিয়া আকৌ সেনেকুৱা চৰাই এজনীও দেখি নোপাওঁ। ৰাতিপুৱা টাইমত ইমান আহোঁ, দেখি নাপাওঁ। এইবোৰ কি চৰাই পৰি আছে আৰু এইবোৰ উৰি আছে, সৰু চৰাই। এইখন নেপকো দলংখন এইখন দেই। তাৰপৰা এইফালে আছে ইক' ক্লাবটো, সেইটো ইক' ক্লাবটো। তাৰপৰা এইফালে দলংখন এখন। মই এতিয়া আছোঁ নদীত। ইয়াৰ পৰা যাম এতিয়া সাউতাত। আজিৰ ভিডিঅ'টোত ইয়াত ওচৰত কি আছে মানে চব দেখাই তোমাক এই ভিডিঅ'টো দেই। মানে ঘৰৰ ওচৰতে থাকোঁ যদি, এই চবেইতো ঘৰৰ ওচৰত এই ওচৰতে আছে ন, ওচৰ পাজৰখিনিয়ে মোৰ ভিডিঅ'বোৰ চাই। তথাপিও ভিডিঅ'টো কৰি দিছোঁ আৰু
পানীখিনি নীলা মানে নীলা নহয় সেউজীয়া পানীটো কোনো ৰঙেই নাই ন ই সকলো লগতে মিলি যায় চ' ঘাঁহ বনবোৰ সেউজীয়া হৈ আছে যে সেইটো কাৰণে মানে সেউজীয়া হৈ আছে পানীখিনিও কালাৰটো সেউজীয়া হৈ আছে এইটো তাত যাব লাগিব দেই এতিয়া এইপাৰলৈ যাম আমি হাওফালৰ পৰা আহিলোঁ এতিয়া আহি একেবাৰে দলঙৰ ওচৰত ইয়াৰ পৰা এতিয়া এবাৰ যাম পাহাৰত উঠিলোঁ এতিয়া পাহাৰত উঠি সেইখন নদী পিছফালে এখন দলং আৰু মোৰ পিছফালে কি আছে চাব মোৰ ছাইডত এইটো ইক' ক্লাব ইয়াত এতিয়া সোমাবৰ কাৰণে গেটখন বন্ধ হৈ আছে ৰাতিপুৱা বেছি সোনকালে আহি পালোঁ সোমাম বাৰু যদি হয় লাইট ইমান ধুনীয়াকৈ দি থৈছে আগে এইবোৰ ঘূৰি আহি লওঁগৈ আগে আমি সেইফালে গৈ দলঙৰ হয় সেইফালে আহি লওঁগৈ যদি এইটো খোলে ইয়াত সোমাই যাম সেইটো বৌদ্ধ বিহাৰ দেখিছে ন ৰাস্তাটো চাই সেইটোৱে গৈ আছে ধুনীয়া লাগিছে নে ইয়াৰ পৰা ধুনীয়া লাগিছে দুইফালে সেউজীয়া আৰু মাজত টিপাম থাকি বৌদ্ধ বিহাৰ কি ধুনীয়া লাগিছে ন সঁচাকৈ ইমান ধুনীয়া সেউজীয়া মাজত একেবাৰে এতিয়া মজা লাগিছে চ' বলক এইটোৱে টিপাম থাকে বৌদ্ধ বিহাৰ ইয়াৰ ভিতৰত সোমাম বাৰু কিন্তু এতিয়া নহয় এতিয়া বেলেগত যাম ইয়াৰ পৰা ভিউজটো কেনেকুৱা লাগিছে টিপাম থাকে বৌদ্ধ বিহাৰৰ এইজন গোসাঁই ইয়াত আছে তেওঁৰ ওচৰতো যাম যদি হয় তেওঁলোকৰ মানে ভিতৰত সোমাম চ' সেয়া চাই লওক মজা লাগিছে ওপৰৰ পৰা এতিয়া যাম দলঙলৈ এতিয়া দলং উঠিম এইবোৰ পাছত সোমাম এতিয়া দলঙত উঠিম এখন আছে দলঙত উঠিম তাৰপৰা সিপাৰে যাম এইটো বৌদ্ধ বিহাৰ ধুনীয়া লাগিছে ন ইয়াৰ পৰা উঠি গ'লোঁ ব্ৰিজত উঠিলোঁ দেই ব্ৰিজ সেইটো ক্লাব এইফালে আছে বৌদ্ধ বিহাৰ দেখি নাপায় ইয়াত জংঘলখিনি আছে ফ্ৰেণ্ডছ এতিয়া বৰষুণ দিছে ভিডিঅ'টো পাছত ৰেগুলাৰ কৰিম এতিয়া ঘৰলৈ যাওঁ এইফালে বৰষুণ পৰিছে গোটেই গাত বৰষুণ পৰিছে এতিয়া হ'ব হা মই ভিডিঅ'টো আকৌ নেক্সট আহিবলগীয়া ভিডিঅ'টোত চাব পাব মানে এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ গ'ল চ' আপুনি জাষ্ট 1 ছেকেণ্ড ৰখ আৰু মানে নেক্সট ভিডিঅ'টোত আপুনি ক্লিক কৰি চাই থাকক Thanks for watching my video, P.K Assamese vlog. এতিয়ালৈ bye bye.